वीडियो काल्पनिक है। किसी भी तरह से यह वीडियो किसी का भी धारा का अपमान नहीं करता है। अलग अलग पेशों के लोगों को यह वीडियो सिर्फ मनोरंजन के लिए बनाया गया है। इसे गंभीरता से नहीं लिया जाना चाहिए। हेलो बंधु बान्धवीসকল, কি খবৰ? নিশ্চয় ভালে আছে আপোনালোকে। যেহেতু আপোনালোকৰ মাজত আকৌ নিপুৰ ৰোষ্ট আপ হয়, আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি এনেকুৱা এটা ওপৰত কথা ক'বলৈ গৈ আছোঁ, আপোনালোকে তাক চিনি পায়, মহানৰ ৰোষ্ট আপ হয় বুলি আছে তাৰ। কিন্তু সি নিজৰ মানে ইউটিউব চেনেলৰ পৰা সি মানে দিয়া নাই তাৰ ভিডিঅ'টো বিন্দাছ ৰোষ্টাৰ বয় বুলি আছে। তাত সি চেনেলটোৰ পৰা দি থৈছে, মানে মোক ট্ৰল কৰিছে মানে সি। ব'লক তেতিয়াহ'লে আমি তাৰ ভিডিঅ'টো এবাৰ চাই লওঁ, এই মক্কেলটো ভিডিঅ'। নিপুৰ ৰোষ্টাৰ ফেমিলি মেম্বাৰ হয়, কিন্তু কেলা ভচৰিকে তই ভিডিঅ' বনাইছ কেনেকে? জ্ঞান লোকক দিব যা, কিন্তু নিজৰ জ্ঞান নাই। ভিডিঅ'টো আপোনালোকে তাৰ দেখিলে সি কেনেকে নাচিছে, গাত নাই কিন্তু চাল বাকলি তাৰ নাচনটো দেখিছে না আপোনালোকে কেনেকে নাচিছে। এইবিলাক কি গৰু পোকে খোৱা গৰুটোৰ নিচিনা নাচিছে সি। আকৌ এবাৰ চাই লওক তাৰ ভিডিঅ'টো। ফালিবলৈকে মই আছো ন। সি ভিডিঅ'টোত কৈছে মোক ফালিবলৈকে আছো বুলি, কিন্তু কি ফালিব সি মই একো নাজানো। কিন্তু ফালা যদি ভালকে ফালিবি, যাতে তোৰো পিছলে যাতে কিবা এটা হয় আৰু সেনেকাকে ফালিবি ভালকে, নহ'লে মই তোক ভালকে পিছফালৰ পৰা বমুটো দি দিম মানে। দেখিছো, কিন্তু তই কেলা কলা বান্দৰটোৰ ঠাইত কি তই যাবি নেকি কৰিবলৈ? মানে কৰিবলৈ মানে কিবা এটা কৰিব যাব। সি কৈছে মোক কলা বান্দৰটোৰ জেগাত বোলে তই যাবি নি বুলি। মই মোৰ দৰকাৰ নাই মোৰ যাবলৈ। কি তই কি সেনাভাগক কি তই কণ্টেক্ট লৈ থৈছ নি? মানে তই তাৰ ঠিকাদাৰ হয় নি? তই ইটোক পঠিয়াবি এবাৰ ইটোক পঠিয়াবি এবাৰ। এইবিলাক চিষ্টেমেটিক মই নকৰোঁ, গম পাইছ ন? সেইবোৰ যদি তোৰ যদি যাব, তাৰ লগত যদি মন ইচ্ছা কিবা কৰিব মন গৈছে তই যা, আৰু মোৰ ওপৰত ইমান হেৰি কৰি নাথাকিবি। ক্লিয়াৰ কৰি লওঁ, তাৰপিছত আমি আহি ফালি আছো। ক্লিয়াৰ কৰি লওঁ, তাৰপিছত আমি আহি ফালি আছো। এতিয়া বলক। তাৰ পানী খোৱা ষ্টাইলটো দেখিছে না? কি মানে এইটো চিষ্টেমত পাতি কোনোবাই যেন সেইফালৰ পৰা পানীটো লৈ এনেকে পেলাই দিছে যেন এনেকুৱা কৰিছে সি। আৰু কি ইমান ষ্টাইল নাজানো যদি নকৰি সুদূৰ ভাই। পাখন্দি বা ঠিকেই আছে, কিন্তু আমাৰ কলা কেতুক বা পাখন্দি বনাই দিলে। মই পুবালিক কৈছিলো মাখুন্দি বুলি, কিন্তু সি পাখুন্দিহে শুনিলে। কিন্তু চা তই ভিডিঅ'টো যদি চাবলৈ যদি মন নাই, ভালকে চাই ল'বি। চাই লোৱাৰ পাছত তই ৰোষ্ট কৰিবি। আৰু তোৰ নিচিনাটো এতিয়া যদি ৰোষ্ট কৰিব ইমানেই মন গৈছে ন, ভিডিঅ'টো যাকে ৰোষ্ট কৰ তই ভিডিঅ'টো এবাৰ ভালকে চাই ল'বি। মই ভিডিঅ'টোত কি কৈছো কি নাই কোৱা। তোৰ নিচিনা মই ভুলকে কোৱা নাই যে মাখুন্দিৰ জেগাত মই পাখুন্দি লগাই দিয়া নাই, গম পাইছ? আৰু বেছি মানে কি ক'ম আৰু তোক, তই যদি নাজান ভিডিঅ' বনাবলৈ নবনাবি, গম পাইছ ন? নহ'লে তোক ক'ৰবাত পালে বুলি ক'লে ন মই এনেকুৱাকে উল্টাকে ভিডিঅ'টো আজি মানে মানুহৰ মানে ইমান এণ্টাৰটেইনমেণ্টৰ কাৰণে কৰা হৈছিলে। চ' ভিডিঅ'টো চাই কোনো যাতে ভুল ভাবি নলয়, সেইকাৰণে বনাইছোঁ মানে। আৰু ভিডিঅ'টো যদি যদি ভাল লাগিছে, আৰু এবাৰ কৈছোঁ, তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ সকলো কৰি দিব। আজিলৈ ভিডিঅ'টো মানে ইমানতে। বাই বাই। 50 बार बोल रहे हैं, पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए, हैं?